মৰ্ণিং। আপোনালোকে নিশ্চয় ভালে আছে, মোৰো সদায়ৰ দৰে ভালে আছোঁ ময়ো। আৰু মই এইমাত্ৰ উঠিলোঁ, উঠি এতিয়া মুখ চুখ ধুই লওঁ, ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ এনে থকাতকৈ। তাৰপাছত মুখ চুখ ধুই লওঁ, তাৰপাছত দাঁত চাত ধুই লওঁ। এয়া এগিলাচ গৰম পানী দিছোঁ। প্ৰথমতে তেলখিনি দি দিছোঁ। সকলোৱে খোৱাৰ ধৰণটো বেলেগ বেলেগ হয়, আৰু প্ৰথমে মই তেলখিনি দি দিছোঁ। তেলখিনি দিয়াৰ পাছত মই বৰা চাউলখিনি তিয়াই ৰাখিছিলোঁ আৰু সেইখিনি দি দিছোঁ ইয়াতে। তাৰপাছত এতিয়া আৰু লাৰি আছোঁ, ভাজি আছোঁ। শেষত চেনি দিলোঁ, অকণমান গাখীৰো দিব লাগিব অলপ দেৰিকৈ। আৰু এয়াই আৰু এইখিনি বৰা চাউলখিনি বহুত ধুনীয়া হৈছিল খাবলৈ। মই ৰাতিপুৱা লাল চাহ খাওঁ আৰু সেইকাৰণে লাল চাহৰ লগতে খালোঁ। বহুত ভাল হৈছিল খাবলৈকে, আপোনালোকেও কেতিয়াবা খাব এনেকৈ। ৰাতিপুৱা বহুত বৰষুণ দি আছিল আৰু তাৰ পাছতে মোৰ সেইজনী ফ্ৰেণ্ড হয়, তাইক মই আনিব গ'লোঁ। আৰু সেই প্ৰিয়ংকা, কি কৰিছা? কি বনাইছা? হায় আমাৰ প্ৰিয়ংকাই বনাইছে মাংস, বনাইছে বহুত টেষ্টিকৈ। চালাড, এয়া হৈছে আমাৰ ৰান্ধনী। বনাইছোঁ নাজানো আৰু তাইক গিলি বনাইছোঁ আৰু ইমান মৰম, ইমান মৰম, নাজানো কিন্তু তাইক গিলি বনাইছোঁ। ফাৰ্ষ্ট আহিছে আমাৰ ঘৰত, ইমান মৰম, বাপৰে। খা 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 খা। আমাৰ প্ৰিয়ংকাই বনাইছে মাংস, বনাইছে বহুত টেষ্টিকৈ। চালাড, এয়া হৈছে আমাৰ ৰান্ধনী। বনাইছোঁ নাজানো আৰু তাইক গিলি বনাইছোঁ। ইমান মৰম, ইমান মৰম। অকণমান জিৰাই খাই তাইক খাবলৈ গ'লোঁ। এতিয়া আমি অলপমান ফুচকা খাবলৈ সোমালোঁ, তাইও খাবৰ ইচ্ছা হৈছিল। হাই বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই সৰুকৈ দেখাব চেষ্টা কৰিলোঁ আজি মই দিনটো কেনেদৰে কটালোঁ। আজি মোৰ লগৰ ছোৱালী বৰষা, তাই আমাৰ ঘৰত আহিলে আৰু তাই ফাৰ্ষ্ট টাইম আহিছে আজি আমাৰ ঘৰত। বৰষা, তই আজি আহিলি আমাৰ ঘৰত, মোৰ বহুত ভাল লাগিছে তই অহাৰ কাৰণে। আৰু সেইকাৰণে তোক মই কি খুৱাব পাৰিলোঁ নাজানো, কিন্তু তাই আহিল, মোৰ বহুত ভাল লাগিল। আৰু তাইক মই আজি কি খুৱাব পাৰিলোঁ মই নাজানো, কাৰণ তাই আজি আমাৰ ঘৰত ফাৰ্ষ্ট টাইম আহিছে। তাই অকস্মাত কৈ দিলে আহিম বুলি, আৰু মোৰ মাও আজি মোৰ ঘৰত নাছিলে। আৰু সেইকাৰণে যিখিনি খুৱাব পাৰিছোঁ, যিখিনি বনাব পাৰিছোঁ, আৰু কথা পাতোঁতেই আধা সময় গুচি গ'ল। আৰু সেইকাৰণে তাইক যিখিনি বনাই খুৱাব পাৰিছোঁ খোৱালোঁ। তাই আচলমতে তাইক মই লগ পাইছিলোঁ ফাৰ্ষ্ট ইয়েৰত, HS ফাৰ্ষ্ট ইয়েৰতে তাইক মই লগ পাইছিলোঁ। আৰু তাইক সেনেকৈ মাতা হোৱা নাছিলে, তাইও মোক এনেকৈ মাতা নাছিলে আৰু কেতিয়াবা দেখিলে মাতিলে আৰু। তাৰপাছত এতিয়া আৰু তাই মোৰ এজনী ভাল ফ্ৰেণ্ড, তাইও মোক বহুত মৰম কৰে। তাই সদায় ভালে কুশলে থাকক, হাঁহি থাকক, তাকে আশা ৰাখিছোঁ। আৰু এইমাত্ৰ তাই গ'ল, অকণমান আগত মই তাইক থৈ আহিলোঁ। আহি এতিয়া মই আৰু এনে বহি আছোঁ। তাইক থৈ আহিলোঁ, তাহাঁতৰ এখন মাকৰ দোকান আছে শ্বহীদ মাৰ্কেট, নলবাৰী শ্বহীদ মাৰ্কেটৰ অপজিট চাইডে আমি যোনটো নলবাৰী ট্ৰেইন ষ্টেচনত যোৱা ৰাস্তা আছে, সেই ৰাস্তাটোৰ প্ৰথম দোকানখনেই সিহঁতৰ মাকৰ দোকান হয়। আৰু মাকৰ দোকানখনত বহুত ধুনীয়া বিস্কুট বনায়, আৰু সিহঁতৰ যিখিনি বস্তু ৰাখে তাতে বহুত ধুনীয়া হয়। বহুত মানুহে হয়তো সিহঁতৰ দোকানখনত গৈছে, যাই পাইছে। আৰু আপোনালোকেও যাব পাৰে, যদি নলবাৰীৰ হয় কেতিয়াবা যাব পাৰে, মাকৰ দোকানখনৰ পৰা বস্তু আনিব। মাকে বহুত ভাল ভাল বস্তু ৰাখে দোকানখনত। আৰু সেয়াই আৰু তাইক মই থৈ আহিলোঁ। তাৰপাছত এতিয়া আৰু আহি পালোঁ, এতিয়া এনে আছোঁ। তাই আৰু এদিন ভালদৰে আহিব দিছোঁ, তাই আহিব এদিন ভালদৰে। আৰু আজি ব্লগটো এনেকৈ সৰুকৈ দেখালোঁ আৰু আপোনালোকক, এয়াই আৰু।
আৰু তাৰ মাজতে আজি বহুত বেয়া এটা খবৰো শুনিব পালোঁ। বিগ বছৰ যোনজন উইনাৰ আছিলে এইবাৰ, আৰু তেখেতৰ অকাল মৃত্যু হ'ল। বহুতেই বেয়া লাগিছে মনটো। যিদিনাৰ পৰাই বিগ বছখন চাইছিলোঁ আৰু সেইদিনাৰ পৰাই তেখেতৰ আছিলোঁ। তেখেতৰ মৃত্যু হোৱা বুলি শুনি মোৰ দৰে হয়তো বহুতৰে আজি মনটো বহুত বেয়া লাগিছে, আৰু সকলোৱে পষ্টবোৰ শ্বেয়াৰ কৰিছে আৰু ষ্টেটাছত দিছে। তেখেতক হয়তো সকলোৱে বহুত ভাল পাইছিল, আৰু তেখেতৰ যিখিনি মানে পাৰদৰ্শিতা আছিল, দেখুৱাইছিল, আমি সকলোৱে তেখেতক চেলুট দিছিলোঁ। কিন্তু আজি সেই হাঁহি থকা মানুহজনে অজান দেশলৈ গুচি গ'ল, আৰু এতিয়াতো আমাৰ উপায় নাই। ভগৱানে তেখেতক য'তে ৰাখিছে ভালে ৰাখক। পৃথিৱীত ভগৱানে আমাক যিমান দিন পঠাইছে, আমি সিমান দিনহে এই পৃথিৱীখনত থাকিব পাৰিম। হয়তো কোনেও বেছি দিন থাকিব নোৱাৰে। ভগৱানে যোনখিনি লিখি পঠাইছে, যিমান দিনলৈ পঠাইছে, সিমান দিনে এজন মানুহে এই পৃথিৱীখনত থাকিব। কিন্তু অকাল এনেদৰে মৃত্যু হ'লে হয়তো সকলোৰে বেয়া লাগে আৰু সকলোৱে মনত আঘাত পায়। ঠিক সেইদৰে ময়ো আজি বহুত বেয়া লাগিছে, ময়ো বহুত আঘাত পাইছোঁ, কিন্তু উপায় নাই। আৰু মই আপোনালোকক বহুত ধন্যবাদ দিছোঁ আপোনালোকক, কাৰণ মোৰ আগৰ যোনটো ভিডিঅ' আছিলে, সেই ভিডিঅ'টোত আপোনালোকে মোক ইমান মৰম দিছে। তাৰ কাৰণে মই আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু মই ইমান মানে আশা কৰা নাছিলোঁ, কিন্তু মোক বহুতখিনি আপোনালোকে মৰম দিছে। আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদ যাতে মোৰ লগত সদায় এনেদৰে থাকে, আৰু যাতে মই মোৰ চেনেলটি সদায় এনেদৰে আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে মোক আশীৰ্বাদ কৰিব আৰু মোক আগুৱাই লৈ যাব। মই ইউটিউবৰ পৃথিৱীখনত, হয়তো ইউটিউবৰ জগতখনত মই বহুত নতুন হয়, মোৰ কেইদিনমানহে হৈছে খোলা, আৰু সেইকাৰণে মই আপোনালোকক যিখিনি দিব পাৰিছোঁ, চেষ্টা কৰিছোঁ দিবলৈকে, মই নিজে সেইখিনি দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। বহুত ভুল হৈছে, বহুত আপোনালোকে হয়তো কিবা কিবি ক্ষেত্ৰত বহুত অসুবিধা পাব পাৰে, কিন্তু আপোনালোকে মোক প্লিজ কমেণ্টৰ মাধ্যমেৰে জনাব, আৰু আপোনালোকৰ মৰম আশীৰ্বাদবোৰ মোৰ ওপৰত সদায় এনেদৰে ৰাখক। আৰু মই আপোনালোকক ভাল ভাল ব্লগ দিবলৈ চেষ্টা কৰিম, আৰু সদায় যাতে এনেদৰে আগুৱাই যাব পাৰোঁ, সদায় এনেদৰে আপোনালোকৰ যাতে কঢ়িয়াই ল'ব পাৰোঁ, তাকেই মই আশা ৰাখিছোঁ। আৰু আপোনালোকক আজিলৈকে বিদায় মাগিছোঁ। হয়তো ব্লগটো কেনেকুৱা হৈছে আপোনালোকে মোক নিশ্চয় জনাব। আৰু এয়াই আজিৰ ব্লগটো মই সৰুকৈ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আৰু এয়াই, আৰু সকলোৱে ভালে থাকক আৰু সকলোৰে মংগল হওক। সকলোকে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজিলৈকে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। অহা ব্লগত লগ পোৱাৰ আশাৰে আজিলৈকে বিদায় মাগিছোঁ। শুভৰাত্ৰি। সকলোৱে ভালে কুশলে থাকক।